বহুত দিনৰ পিছত আমাৰ ভ্লগ বনাব ওলাইছোঁ ভ্লগ মানে বিশেষ আজি মানে কি হ'ব এটা বস্তু দেখাব লৈছোঁ বিশেষ এটা বস্তু কি হয় চাওঁ মানুহ মানে তাতে খোলা চোলা আছে চাব পাৰি নে চাওঁ বাকী যাওঁ ওলাওঁতে ইমান আগৰ আছে আমি চাইকেল যাই আছোঁ আৰু দেখাই চলাই আৰু সেতি দেখাই আছোঁ মাজতে এই চাইকেল চলাইছে সি উঠেই নাই মোক হেৰি কি বুলি কয় মানে এটা বস্তু দেখাইছোঁ এই মাছ যি পঢ়ে টেংকিত এই টেংকিত বাঁহ মাছ ধৰিছে আৰু ষ্ট্ৰবেৰী গছ কিজানি দেখা নাই আপোনালোকে বহুতে ষ্ট্ৰবেৰী দেখা এই চাওক গাইছ কি ডাঙৰ টাৱাৰ এযোটা এই গাইছ এটা কথা ক'বচোন এই যে লাইনৰ বস্তু বা নিছে ক'ত নিছে মানে এইবিলাক লাইনৰ পৰা সেনেকৈ মানে খোজকাঢ়ি আমি অলপমান পালোঁ আৰু বেছি চাওক এই পালোঁ আৰু মানে খোজকাঢ়ি এই দেখিছেনে এই সেউজীয়া কিবা ওলাইছে দেখিছেনে এইটো সেউজীয়া জুম কৰি দেখা বস্তুটো যাইছোঁ অকণমান মানে এই চাওক বাৰু কি খাব গাইছ বতৰৰ ফল নাই বতৰত খাব লাগে গতিকে এই চাওক গাই এই টেঙা চেঙা হওক অকণমান বগৰী হ'ব লাগে এই চাওক বগৰী গাইছ কি কবি যা তোৰ এইবিলাক কলজি কপছে ইমান টেঙা ধুই নাই গম পালোঁ টেঙা ফল মানে মানুহটো বাদ্য একচৰতৰো নাহে সেইকাৰণে ইমান ভৰ্তি হৈ আছে কি গাইছ এইটো কি বস্তু গাইছ চৰাই বাঁহ নেকি গাইছ এই চাওক মানে দেখাইছোঁ মাছৰ টেংকি তাৰে ভিতৰত আছে এইকেইটা আছে মাছৰ টেংকি এই ইয়াতে কিবা মাছ আছে এনেকৈ মানে অক্সিজেন দিয়া আছে আৰু এইফালে চাওক বহুতকেইটা আছে এনেকৈ দিয়া আছে এইটোত বাকী ইয়াত দেখাইছোঁ কাষৰবিলাক এইটো মানে খালী হৈ আছে চাফা কৰিছে এইটো বাকী আৰু আছে বহুতবোৰ ভালকৈ দেখাইছোঁ মই সুধি আছোঁ আৰু কি বস্তু সোধোঁ দাদাক আৰু টেংকিটো কেনেকৈ বনোৱা হয় কি হয় কেনেকৈ হয় বস্তুটো কেনেকৈ পালন কৰে কেনেকৈ কি কৰে বুলি সুধি আছোঁ চাই থাকক দাদাক মানে সুধি আছোঁ বস্তুটো মানে ক'ত মানে দাদাই হেৰি কৰিলে মানে ক'ৰ পৰা বস্তুটো মানে ভাবিলে বস্তুটো কি ভাবি মানে বনালে তাই অলপ মানে ক'ত বস্তুটো প্ৰথমতে মানে দেখি মানে টংলাৰ সেই আছাম বায়'ফ্লগ বুলি হেৰি এটা আছে তাৰ মানে ভিগুদাকে আমি কণ্টেক্ট কৰিলোঁ তাৰপিছত আৰু তেওঁলোকৰ আণ্ডাৰতে আমি হেৰি কৰি ল'লোঁ আৰু মোৰ লগৰ আছে দুজন আৰু গুৱাহাটীৰে আমি এনেকৈ সেইটো কৰিলোঁ ছাৰ দাদা কিমান বাৰ মানে মাছ চাছ কিমান কি হ'ল মানে শিঙি মাছ এটা টেংকিত ৭,০০০ পিছমান কিনিব পাৰি আৰু কাৱৈ মাছটো ৫,০০০ পিছ কিনিব লাগে ৫,০০০ পিছ ১৪,০০০ লিটাৰ টেংকত আৰু কিমান দিনত মানে ডাঙৰ হৈছে মাছটো বেচিব পৰা শিঙি মাছটো ৬ মাহমান সময় লাগে ৬ মাহ আৰু কাৱৈ মাছটো ৪ মাহ লাগে ৪ মাহ এই কেইবাৰমান মানে মাছটো দিয়া হ'ল মানে এই টেংকিত এইটো এতিয়া এইটো প্ৰথম বেটছে হয় এইটো প্ৰথম বেটছ এতিয়ালৈকে বিক্ৰী কৰা নাই আৰু হয় বিক্ৰী কৰিব সময় হ'ল আৰু এতিয়া যাওক মানে বহুতকেইটা তাতে ৫টা টেংকি আছে নেকি নে ৬টা ৫টা আছে টেংকি তো এনেকৈ চাওক হাৱা দি থকা হৈছে অক্সিজেন মানে চাওক এই তাতে মেচিনটো আছে আৰু এই মেচিনৰ পাইপৰ দ্বাৰা ওলাই আছে বন্ধ হৈ যাব অক্সিজেনটো তাতে চিষ্টেম আছে মানে অক্সিজেনটো মানে বন্ধ কৰা এই চিষ্টেমটো আৰু এই চাওক দাদাই বন্ধ কৰি আছে এই চাওক ফালে বন্ধ হৈ যাই আছে এই চাওক এইটো আহি আছে আহি থকাত সি মানে বুলবুলিটোৰ ওপৰত উঠি আহিছে এই চাওক বন্ধ হৈ যাব পাৰে বস্তুবোৰ এই চাওক এই গোটেইবোৰ বন্ধ হৈ গ'ল মানে যদি দাদা দানা দিয়াৰ সময়ত মানে 15 মিনিটমান মানে বন্ধ কৰি থৈ দিয়ে আচ্ছা এতিয়া মাছটো মানে কিমান ডাঙৰ কিমান ডাঙৰ শিঙি মাছবিলাক মেক্সিমাম 40 গ্ৰাম হয় 40 আৰু কাৱৈবিলাক 100 গ্ৰামমান হয় আৰু বস্তুটো মানে কেনেকৈ কি হয় কেনেকৈ বস্তুটো ৰখা হয় কেনেকৈ বনাইছে বস্তুটো কৈ আছে দাদাই শুনি থাকক আপোনালোকে কেনেকৈ বনাইছে বস্তুটো কেনেকৈ কি কৰা হয় মেইনটেনেন্সত আহিলি প্ৰথম এইটো তলিখন বনাব লাগিব তলিখন এই তেৰি চাওক তলিখন মানে এইটো যিটো সিমেন্ট বালু দি বনোৱা যায় হয় ঠিক আমাৰ মছলা মাৰা তলি নিচিনা তাৰপিছত আহিল তোমাৰ এই কভাৰটো প্লাষ্টিকৰ পিছত এদিকে আইৰন জালি যিখন আছে সেইখন তাৰে ভিতৰত আৰু এখন লেপন আছে
এইটো প্লাষ্টিক হালধীয়া হয় দিয়া দুখন প্লাষ্টিকেৰ দিয়ে বনোৱা আছে এইটো ড্ৰেইনত হয় উম ইপিনে পানী যায় এডাল ষ্টিক উম এই বিন্দে বিন্দে পানী গুচি যায় হয় যোৱাৰ পিছত এইটো প্লাষ্টিক আহে এই ৰছীডাল মানে টেংকিটো ইফাল সিফাল নযোৱাৰ কাৰণে আৰু অক্সিজেন পাইপবিলাকৰ ফিটিঙৰ কাৰণে ষ্ট'নবিলাক হয় বুজিছ নেক্সট আমি প্ৰথম কাম তাৰপিছত নৰ্মেল পানী দিব লাগিব নৰ্মেল পানী মোটামুটি ধৰা ৩০০০ বুলি কওঁতে ইমান মান আহিব এইটো টেংকিটো এনে কিমান মান লিটাৰৰ টেংকি এইটো ১৪,০০০ লিটাৰ ১৪,০০০ ১৪,০০০ পানী নধৰে ১০,০০০ থাকিব তোমালোকৰ ১০,০০০ পানীটো উম এই ১০,০০০ লিটাৰ পানী আকৌ প্ৰথম নৰ্মেল পানী দিব লাগিব যি মাছটো একদিন দুদিন ৰাখিব লাগিব হয় ৰাখি পালি ট্ৰেন্সফাৰ কৰি দিলি ভাল বেলেগ টেংকিৰ কাৰণে আৰু এটা ফ্লকটো বনাই ল'লিতো আধা ডাঙৰ হওঁতে বেলেগো দিব লাগে নেকি নহয় মানে মাছটো নৰ্মেল পানীত ৰাখিব লাগে তাৰপৰা প্ৰফাইলটো বনাব লাগে বনাই উঠি মাছটো এৰি দিব লাগে তেতিয়া দুটা টেংকিৰ প্ৰয়োজন হয় যদি হাততে কৰা যায় প্ৰফাইলটো বনাই তাৰপৰা মাছটো এৰি দিব লাগিল সেইটোৱে আৰু মানে অক্সিজেন মানে কি অক্সিজেনটো দিব অক্সিজেন বুলি ক'লে এইটো হাৱা মেচিন এই দুটা আছে 24 আৱাৰ্ছ 12 ঘণ্টাকৈ চলে এটা এৰি এটা দিয়া যায় 24 ঘণ্টা দিবই লাগিব তাৰমানে দি থাকিলে ভাল হয় তথাপিতো ৰাতি 2টা বজাৰ পৰা 5টা বজালৈ অক্সিজেনৰ অলপ প্ৰব্লেম হয় কাৰণ গছেও লয়তো সেইটো টাইমৰ কাৰণে বেছি জৰুৰত এনে এতিয়া কি মাছ আনে মানে হেৰি দুটা শিঙি মাছ আৰু বাকী 3টা কাৱৈ মাছ আছিলে কিমান মান ইটা চিটা লাগে এইটো ইটা 50টা অমৃতা 50টা ইটা লাগছিল ন নাই হেৰি বান্দা এইটো এইটো মোটামুটি 55টা এক বেগ চিমেণ্ট এক বেগ চিমেণ্ট মানে এই তলৰ এইটো কথা কৈছে আৰু তলৰ ইটাটো বাউণ্ডেৰী হৈ যায় আৰু টোটাল 3 বেগ চিমেণ্ট হ'লে হৈ যায় কোনটো এটা নহয় গাঁথনিয়ে তোমাৰ তলিখনে হেৰি এনেকৈ মিলি 3 বেগ চিমেণ্ট বালি হেৰি আধা চেণ্ট মান যায় মানে টেংকিটো তলৰখিনি বনোৱাৰ কথা কৈছে আৰু তলৰখিনি বনাওঁতে এনে দাদা কিমান মান খৰচা পৰে মানে এটা টেংকি বনাওঁতে এনে এটা টেংকি বনাওঁতে তোমাৰ মোটামুটি 30,000 মানৰ ভিতৰত হৈ যায় আৰু 30,000 মানত এইখিনি বস্তু এই ছেটআপটো এইটো আৰু এটা টেংকি ৰখাই দিছোঁ এনেকৈ মানে মেচিনটো এনে 24 ঘণ্টা মানে দিব পাৰিলে ভাল আৰু কিন্তু 12 ঘণ্টাকৈ এটা মেচিনত দিয়া হয় মানে মেচিনটো গৰম হয় মানে হেৰি বেয়া হৈ যায় চান্স থাকে 24 ঘণ্টা চলিলে এইটো বেয়া হৈ যাব পাৰে গৰম হৈ যাব হিটটো বেছি হৈ যায় আৰু মানে কথা এটা কৈ দিওঁ আৰু মানে ডাইৰেক্ট নৰ্মেল পানীলৈ মানে পুহিব নোৱাৰি অলপ মানে বেছি চাফা পানী লাগে তাৰ কাৰণে এনেকুৱা ধৰণৰ ফিল্টাৰ এনেকৈ হেৰি কৰা হৈছে চাব পাৰে এনেকুৱা ধৰণৰ ফিল্টাৰ ব্যৱস্থা কৰা আৰু ইয়াত মানে মাছৰ টেংকি বুলিয়ে নহয় বিভিন্ন ধৰণৰ খেতি কৰা হৈছে ঘৰুৱাভাৱে হওক যেনেকৈ হওক মানে ইয়াতে ষ্ট্ৰবেৰী খেতি কৰিছে ষ্ট্ৰবেৰী গোটেই ষ্ট্ৰবেৰী আছে চাওক বহুত ষ্ট্ৰবেৰী আছে বাকী এনেকৈ প্লাষ্টিক দিছে প্লাষ্টিকটো লেতেৰা নহ'বৰ কাৰণে দিছে নেকি কিবা এটা চিষ্টেম দিছে আৰু বাকী ভাল লাগিল আহি পেলাই বাকী চাওক এই বহুত দূৰলৈ হৈছে আৰু কাষে কাষে মানে কল ৰুই দিছে কল ৰুই দিছে পৰিৱেশটো মানে অলপ ভাল লগা হৈছে মানে ডাঙৰ গছটো পটককৈ নহয়তো গতিকে কল চল ৰুই দিয়ে বোলে পৰিৱেশটো ভাল লগা হৈছে বাকী এয়াই আছিল আৰু এটা বস্তু দেখিছোঁ দেখাইছোঁ আৰু চাওক এইটো চাওক এইটো বস্তুটো কথা কৈছিলোঁ মই বোলে এইটো কি বস্তু মানে কিবা টাৰ্কি চৰাই বোলে এইটো কিবা শগুনৰ হেৰি লগা নাই মানে গলটো যে শগুনৰ কিবা এটা চাল তাল নাথাকে নমচম নাথাকে অকল চালটো মানে ওলাই থাকে এনেকুৱা লগা নাই শগুনৰ লাইট ভাৰ্চন মানে কিন্তু মাংস বেছি নহয় বাকী এই আছিল আৰু এই খেতি কৰা আছে কিন্তু এই চাওক অমিতাডাল চাওক ইমান চাপৰতে লাগিছে মানে বস্তুখিনি দেখালোঁ আপোনালোকক কেনেকুৱা আহিল বাকী আহিলোঁ আৰু এতিয়া আদৰ অঞ্চলত ভাল লাগিলে দাদা কথা পাতিলৈ বস্তুটো মানে দেখালোঁ কেনেকুৱা হৈছে মানে বস্তুটো অলপ খৰচা পাতিও আছে নাথাকা নহয় অলপমান কৰিব দিলে হিচাপে বাকী বস্তুটো ভাল লাগিল চাই পেলাই তাত এনেকুৱাকৈ নাছিল প্ৰথম দেখিছোঁ এনেকুৱা হেৰি বস্তুবিলাক ডাইৰেক্ট খালত পোৱাতকৈ মানে অলপ বেছি লাভ আছে আৰু এনেকুৱাকৈ পুহিলে বাকী এই আৰু আজি ভিডিঅ'টো মানে এনেকুৱা আছিল দেখালোঁ আজি অলপ বাকী বাই বাই আৰু ছাবস্ক্ৰাইবটো মেইন নে কি কওঁ হয় ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এনেকুৱা ভিডিঅ' আনিব পাৰোঁ এনেকুৱা মানে যোন এনেকুৱা টাইপৰ ভিডিঅ'বোৰ চাব থাকিবলৈ ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু মানে অলপমান ভাল চাই কমেণ্ট এটা কৰক তেতিয়াহ'লে অলপ মনটো ভাল লাগিব নে কি বাকী আজিলৈ ইমানেই আছিল বাই বাই আৰু পাছত সোমাই দিলে লগ পাম আকৌ কোনদিনা পাওঁ লগ পাতা নাই আৰু আকৌ পাম আৰু বাকী বাই বাই এই চাওক এইবাৰ তাৰমানে ওৰা খানে বেয়া আৰু খেতি তেলৰ দাম বাঢ়া দেখি বেয়া আৰু খেতি নে কি ইমান তাৰমানে চৰকাৰে কিজানি হ'ব নিশ্চয় তেলৰ দাম ইমান বেয়াই চাওক বেয়া এইফালে কমচি বোলে চৰকাৰে ভাবছি
নাই এক প্ৰকাৰৰ এইটো প্ৰটেষ্ট মানে সেই প্ৰটেষ্ট কৰি লাভ নাই এনেকুৱা টাইপৰ প্ৰটেষ্ট কৰক চৰকাৰে তাকে নিকিনোই দিয়া আমি নিজে কৰিম নেকি এনেকুৱা টাইপৰ কৰক